What is the sum of 13% of 88% of 2500 and 15% of 50% of 2000? এই প্ৰশ্নটোত সুধিছে 25ৰ 88%ৰ 13% আৰু 2000ৰ 50%ৰ 15%ৰ যোগফল কিমান হ'ব? প্ৰশ্নটোত কি সুধিছে, কিহৰ শতাংশ উলিয়াব দিছে বা সেইটো আমি ভালকৈ বুজি ল'ব লাগিব, তেতিয়াহে এনে ধৰণৰ প্ৰশ্নৰ উত্তৰটো আমি পাম। প্ৰশ্নটো বেলেগ ধৰণেৰে যদি আপুনি কৰে, যোগ বা পূৰণৰ কোনো যদি খেলিমেলি হয় তেনেহ'লে উত্তৰটো বেলেগ ওলাব। গতিকে আমি প্ৰশ্নটো এতিয়া কৰি চাওঁ। প্ৰথমে মই প্ৰশ্নটো যেনেধৰণে দিয়া আছে সেনেধৰণে পাতি লওঁ, তেতিয়াহ'লে আমাৰ অংকটো কৰাত সুবিধা হ'ব। এই ধৰণৰ প্ৰশ্নবোৰ প্ৰায়বোৰ এক্সামতে আহে। এনেধৰণৰ প্ৰশ্নবোৰ যদি আপুনি কৰিব পাৰে তেনেহ'লে শতাংশৰ লগত জড়িত বেলেগ ধৰণৰ প্ৰশ্নবোৰো কৰিবলৈ আপোনাৰ সুবিধা হ'ব, কাৰণ এইটো আপোনাৰ বেছিক লেভেলৰ এটা প্ৰশ্ন হয়। গতিকে মই গোটেইখিনি পাতি ল'লোঁ প্ৰশ্নটোত যেনেধৰণে দিয়া আছিল। অংকটোৰ প্ৰথমতে দিয়া আছে 13% of 88% of 2500। আমি এতিয়া প্ৰথমে 13%টো ভাঙি ল'ম। 13/100 অফৰ ঠাইত আমি পূৰণ চিন দিম। ঠিক তেনেকৈ 88% আকৌ ভাঙিলে 88/100 হ'ব। ঠিক তেনেকৈ আকৌ অফ আহিছে, ইয়াত অফৰ ঠাইত পূৰণ দিব লাগিব, পূৰণ 2500। তাৰপিছত আহিছে এনৰ ঠাইত সদায় আপুনি যোগ চিহ্ন দিব, যোগ চিহ্নটো দিব। তাৰপিছত আকৌ আহিছে 15%, 15% ভাঙিলে শতাংশৰ চিহ্নটো যদি উঠাই দিয়ে তেনেহ'লে 15/15 হ'ব। ঠিক তেনেকৈ 100 ঠাইত পূৰণ পাতিলোঁ। আকৌ 50% আছে, 50%ক আকৌ মই ভাঙি ল'লোঁ। তেনেকৈ অফ আৰু 2000 অফৰ ঠাইত মই পূৰণ চিহ্নটো দিছোঁ আৰু এনৰ ঠাইত যোগ চিহ্নটো দিছোঁ। এই দুটা বস্তু আপুনি ভালকৈ মনত ৰাখিব। এনেধৰণৰ প্ৰশ্নত অফ যিটো থাকিব সেইটো গম পাব পূৰণ হৈ আছে। যদি এন বুলি আছে তেনেহ'লে বুজি ল'ব যে এইখিনি ঠাইত যোগ হ'ব। এনেকৈ কেইটামান অংক যদি আপুনি প্ৰেক্টিছ কৰে তেনেহ'লে এই ধৰণৰ প্ৰশ্নবোৰ অতি সহজে কৰিব পাৰিব, কিন্তু প্ৰেক্টিছ কৰাৰ অতি প্ৰয়োজন আছে। এতিয়া আমি সমাধান কৰিছোঁ, শূন্যবোৰ কাটি দিছোঁ 2500 আৰু 100ৰ লগত। ঠিক তেনেকৈ এইটো ছাইডেও আমি শূন্যবোৰ কাটিছোঁ। এনেকৈ গোটেইখিনি যদি আমি সৰল কৰোঁ, ছিম্প্লিফাই কৰোঁ, তেনেহ'লে আমি পাম ওপৰত 22, 13 আৰু 22 আৰু এইটো মাল্টিপ্লাই হৈ আছে। ঠিক তেনেকৈ এইটো ছাইডে 15, 5 আৰু 2 আছে। এতিয়া পাতি লওঁ 13 × 22, এইটো ব্ৰেকেটত আহিব, যোগ 15, ইয়াত আছে 15 × 5 × 2। এইখিনিক যদি আমি সমাধান কৰোঁ 13 × 22, 286 প্লাছ 15 × 5 × 2, 150 আৰু এইটোক আমি যোগ কৰিলে আমি পাম 436 আৰু ইয়াৰ উত্তৰটো হ'ব 436।